নমস্কাৰ বন্ধুসকল, ছাবস্ক্ৰাইব কৰক টিপছ ইন আছামিজ টেক ইউটিউব চেনেলটো, লগতে বেল আইকনটো দবাই দিয়ক লেটেষ্ট ভিডিঅ' সৰ্বপ্ৰথমে চাবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেল টিপছ ইন আছামিজ টেকলৈ স্বাগতম জনাইছোঁ। আজি আমি জানিম এটা এপৰ বিষয়ে, যিটো এপৰ সহায়ত আপোনালোকে যিকোনো এটা কুৱেশ্যন কেপচাৰ কৰিলেই আপোনালোকৰ সন্মুখত লগে লগে আনচাৰটো আহি পৰে। হয় বন্ধুসকল, আপোনালোকে যিকোনো এটা কুৱেশ্যন কেপচাৰ কৰিলেই আপোনালোকৰ সন্মুখত সম্পূৰ্ণ কুৱেশ্যন ৰিলেটেড আনচাৰবোৰ আহিবলৈ। হয় বন্ধুসকল, ইয়াৰ বাবে যাব লাগিব আমি প্লে ষ্ট'ৰত গৈছোঁ। মই প্লে ষ্ট'ৰৰ চাৰ্চ বাটনত আপোনালোকে চাৰ্চ কৰিব সক্ৰেটিক। তাৰপিছত আপোনালোকৰ সন্মুখত এইটো এপ আহি পৰিব, সক্ৰেটিক মেথ আনচাৰ্ছ এণ্ড হোমৱৰ্ক হেল্প। আপোনালোকৰ ইয়াত ইনষ্টল আহিব, ইনষ্টল বুটামত টাইপ কৰিব, ইনষ্টল হৈ যাব। মোৰ অলৰেডি ইনষ্টল কৰা আছে, সেইবাবে অ'পেন আহিছে। চ' বন্ধুসকল, আপোনালোকে ৰেটিং দেখিছে 4.6। তাৰপিছত আপোনালোকে দেখিছে 1 মিলিয়ন প্লাছ ডাউনলোড হৈছে। সকলোৱে ধুনীয়া কমেণ্ট কৰিছে, আপোনালোকে দেখিব পাইছে। হেল্পফুল এপ, ইজি টু ইউজ, এডুকেশ্যনেল, গ্ৰেট হেল্প। চ' সুন্দৰ এপ হয়, আপোনালোকে ইনষ্টল কৰি ল'ব। মই বেক গৈছোঁ, মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহি পাব। ইয়াৰ সহায়ত আপোনালোকে যিকোনো এটা কুৱেশ্যন কেপচাৰ কৰিব। মই কেপচাৰ কৰিছোঁ। কেপচাৰ কৰাৰ পিছত আপোনালোকে কুৱেশ্যনটোৱে জাষ্ট ক্ৰপ কৰি ল'ব। মই ক্ৰপ কৰি লৈছোঁ। আপোনালোকে দেখিছে কুৱেশ্যনটো আছিল, হুইচ মোগল ৰুলাৰ বিল্ড দ্য তাজমহল। আপোনালোকে আনচাৰত দেখিছে, বিউটিফুল টম বিল্ড বাই দ্য মোগল ৰুলাৰ শ্বাহজাহান টু অনাৰ হিজ ৱাইফ। চ' বন্ধুসকল, কুৱেশ্যন ৰিলেটেড সকলোবোৰ আনচাৰ ইয়াত আহি পৰে। চ' বন্ধুসকল, অতি সুন্দৰ এপ হয়। মই বেক গৈছোঁ, পুনৰ এটা কুৱেশ্যন কেপচাৰ কৰিম, আপোনালোকে চাব। চ' হুইচ ৰুলাৰ মুগ্ধ ৱাজ এ কণ্টেম্পৰাৰী বুদ্ধা। মই কেপচাৰ কৰিছোঁ। কেপচাৰ কৰি ক্ৰপ কৰি ল'ব আপোনালোকে কুৱেশ্যনটো। অনলি কুৱেশ্যনটোৱে কেপচাৰ কৰিব বন্ধুসকল, বাকীখিনি ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি চাৰ্চ বটামত টাইপ কৰি দিব, চাৰ্চ হৈ যাব। চাৰ্চ হোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ আনচাৰটো দেখিছে, হুইচ ৰুলাৰ অফ দ্য মুগ্ধ ৱাজ কণ্টেম্পৰাৰী অফ বুদ্ধা। আপোনালোকৰ সন্মুখত আনচাৰ আহি গৈছে, বিশম্বৰা। আপোনালোকৰ সন্মুখত আনচাৰ আহিছে। কুৱেশ্যনটো ৰিলেটেড সকলোবোৰ আনচাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাইছে। আপোনালোকৰ সন্মুখত সম্পূৰ্ণ আনচাৰটো আহি গৈছে, কিং বিম বাইচাৰা। চ' বন্ধুসকল, পুনৰ বেক গৈছোঁ। মই পুনৰ এটা কুৱেশ্যন কেপচাৰ কৰিম। আপোনালোকে স্ক্ৰীণত দেখিছে, ইন হুইচ ইয়াৰ ডিড হিটলাৰ বিকাম দ্য কাউন্সিলৰ অফ জাৰ্মানী। মই কেপচাৰ কৰিছোঁ। কেপচাৰ কৰাৰ পিছত আপোনালোকে কুৱেশ্যনটো জাষ্ট ক্ৰপ কৰি ল'ব। মই ক্ৰপ কৰি লৈছোঁ বন্ধুসকল, আপোনালোকে স্ক্ৰীণত দেখিব পাইছে। তাৰপিছত চাৰ্চ বটামত টাইপ কৰি দিছোঁ, চাৰ্চ হৈ আছে বৰ্তমান। চ' বন্ধুসকল, আপোনালোকৰ সন্মুখত আনচাৰটো আহি পৰিছে। আপোনালোকে আনচাৰটো দেখিছে, 1933। হয় বন্ধুসকল, ইন হুইচ ইয়াৰ ডিড হিটলাৰ বিকাম দ্য কাউন্সিলৰ অফ জাৰ্মানী। 1933 চনত আহিছিল। চ' বন্ধুসকল, অতি সুন্দৰ এপ হয়, এডুকেশ্যনেল এপ। এইটো এপ আপোনালোকে ইউজ কৰি যিকোনো কুৱেশ্যনৰ আনচাৰ গুগলত চাৰ্চ কৰিব নালাগে, জাষ্ট আপোনালোকে কেমেৰাৰ সহায়ত কেপচাৰ কৰিব, লগে লগে আপোনালোকৰ সন্মুখত 3-4 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ সন্মুখত আনচাৰ আহি পৰিব। অতি সুন্দৰ এপ হয় বন্ধুসকল। এইটো সকলোৱে বৰ্তমান ইউজ কৰি আছে। অতি সুন্দৰ এপ, কম সময়তে আনচাৰবোৰ আপোনালোকৰ চকুৰ সন্মুখত আহি পৰিব। চ' বন্ধুসকল, আপোনালোকে মোৰ ডিছক্ৰিপশ্যনৰ পৰা এপটো ডাউনলোড কৰি ল'ব, আৰু আপোনালোকে কমেণ্ট কৰি জনাব মোক ভিডিঅ'টো কেনে পালে। লগতে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বন্ধুসকল, আজিলৈ ইমানেই, ধন্যবাদ।